নমস্কাৰ মই বিকাশে আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল দৃষ্টিকোণ দা অপিনিয়নলৈ দৃষ্টিকোণ দা অপিনিয়নত এটি নতুন শিতান আমি আৰম্ভ কৰিছো শিতানটোৰ নাম হৈছে জীৱন এই শিতানটোত আমি দেখুৱাম বিভিন্ন ধৰণৰ ব্যৱসায়ৰ বিষয়ে বিভিন্ন ধৰণৰ উপাৰ্জন কৰি থকা মানুহৰ বিষয়ে আমাৰ বৰ্ণগড় অঞ্চলতে কেবাজনো এনেকুৱা খেতিয়ক আছে কেবাজনো এনেকুৱা ব্যৱসায় আছে যিসকলে নিজৰ ভৰিত যথেষ্ট চেষ্টা ফলত থিয় দিব পাৰিছে আৰু আমি তেওঁলোকক এই শিতানটোৰ জৰিয়তে আমি পৰিচয় কৰাই দিম আজি মোৰ লগত আছে পেৰাগাঁও পাথাৰৰ প্ৰফুল্ল কুমাৰ দাস ডাঙৰীয়া তেখেতে এই ঠাইখিনি দেখিবলৈ পাইছে ইয়াত ষ্ট্ৰবেৰীৰ খেতি কৰিছে লগতে বিভিন্ন ধৰণৰ ফলৰ খেতিও আছে আমি এই ষ্ট্ৰবেৰীৰ খেতিখন কিয় দেখুৱাবলৈ আহিছো আমি তেওঁৰ মুখৰ পৰাই শুনিম প্ৰথমতে মই তেখেতক স্বাগতম জনাইছো আমাৰ চেনেললৈ নমস্কাৰ মই শ্ৰী প্ৰফুল্ল কুমাৰ দাস মই এজন খেতিয়ক পেৰাগাঁও পাথাৰ আপুনি এই ষ্ট্ৰবেৰী খেতিখন কৰি আছে আমাৰ মই জানাত এই এৰিয়াটোত ষ্ট্ৰবেৰী খেতি নাই কেতিয়াৰ পৰা ষ্ট্ৰবেৰী খেতিখন আপুনি আৰম্ভ কৰিছিল মই এইটো 2017 চনত তেতিয়া আমাৰ বৰপেটা জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ হাউলিত অৱস্থিত তেতিয়াৰ আঁচনি সমন্বয়ক ছাৰ তেতিয়া আছিলে পিসি ছাৰ আছিলে অৰূপ ডেকা ছাৰ তেওঁৰ তত্ত্বাৱধানত তেওঁ মোক 150টা পুলি দিছিলে 2017 চনত ডেমো হিচাপে যে মোৰ আগ্ৰহ মানে দেখা পাই আৰু মই ছাৰক আগতেও কৈছিলোঁ ছাৰ মই এনেকুৱা বাহিৰত দেখা পাই আইছোঁ ষ্ট্ৰবেৰী খেতিটো খুব লাভজনক এটা মূল্যৱান খেতি এইটো কৰিলে আমাৰতো কৃষকখিনি উপকৃত হ'ব এতিয়া তেনেকে মোক মানে এটা প্ৰদৰ্শনমূলক হিচাপে মোক 150টা পুলি দিছিলে এইখিনি মই খুব চেষ্টাত আৰু এই পুলিখিনি দিয়াৰ আগতে তেওঁলোকে ইয়াৰ ষ্ট্ৰবেৰী খেতিৰ ওপৰত এটা প্ৰশিক্ষণো দিছিলে আৰু সেই প্ৰশিক্ষণ হাউলিতে হৈছিলে কৃষি বিজ্ঞান কেন্দ্ৰত আৰু তেতিয়া সেই প্ৰশিক্ষণটো খুব আগ্ৰহেৰে এটা মনত লৈ পেলাই আজি এইখিনি ধৰ আগবাঢ়িছোঁ তেওঁলোকৰ তত্ত্বাৱধানত আৰু তেওঁলোকৰ পৰা যদি মই উক্ত প্ৰশিক্ষণটো বা পুলিখিনি যদি সেই 2017 চনত নিদিলে হয় হয়তো মই আজি এই খেতিটো মই কৰিব নোৱাৰিলোঁ হয় বা তেতিয়া মোৰ এটা আগ্ৰহ নাহিলে হয় এইটো এটা যথেষ্ট ব্যতিক্ৰমী চিন্তা আছিল আপোনাৰ কাৰণ সেই সময়ত এই গোটেই অঞ্চলটোত ষ্ট্ৰবেৰী খেতি কৰা নাছিল কোনেও আপুনি চেষ্টা কৰিলে আৰু চেষ্টাৰ ফলত মই যি দেখিবলৈ পাইছোঁ বৰ্তমান কিমানমান আপোনাৰ ইয়াত পুলি আছে বৰ্তমান ইয়াত আছে এতিয়া 2000 পুলি আছে কিন্তু 2000 পুলি লগোৱা হৈছিল কিন্তু এটা তাৰ ভিতৰতে দুই এটা পুলি কেতিয়াবা মানে অলপ মৰিও যায় কিন্তু 2000 পুলি লগোৱা হৈছিলে আৰু আপোনাৰ 150টা পুলিৰ পৰা 2000টা পুলি যিটো যাত্ৰা খুব এটা সুন্দৰ যাত্ৰা বুলিয়ে মই ক'ম আৰু মাজতে ধৰক লকডাউন গৈছিলে বা হেনেকুৱা এই লকডাউনৰ বা যিকোনো বন্ধত আপোনাৰ প্ৰভাৱ পৰিছিল নেকি হয় নিশ্চয়কৈ প্ৰভাৱ পৰিছিল 2020 চনত আৰু 2000 যোৱা যিটো পাৰ হৈ যোৱা বৰ্ষত 21 বৰ্ষত সবচে 2020টোত মানে কি হয় আৰ্থিক মানে বহুত মোৰ ক্ষতি হৈছিলে কি তেতিয়া ক'তো ওলাব নোৱাৰি আৰু সেই বস্তুটো কি হয় মাৰ্চৰ মাহতে মানে এভেইলেবল হয় প্ৰডাকশ্যনটো ক'তো ওলাব নোৱাৰি আৰু যেতিয়া সেইটো এতিয়া নিজৰ সেফটিৰ কাৰণেও চাব লাগিব যিহেতু অতিমাৰী কোভিড-19 তেতিয়া 2020ত বজাৰ মানে নাপালৈ বহুত ক্ষতি 2021ত হ'ল কি মানে জিলা প্ৰশাসনৰ পৰা মোক এখন পৰিচয় পত্ৰ দিছিলে যে ডোৰ টু ডোৰ ডেলিভাৰী কোনবা যদি হোম ডেলিভাৰী দিয়াৰ কাৰণে তেনেকে অৱশ্যে সিমান লোকচান হোৱা নাই মোৰ 2021ত কিন্তু এইবাৰ কি হয় ভগৱানৰ কৃপাত ওপৰলাৰ আশীৰ্বাদত কি হয় এতিয়াতো আৰু জানুৱাৰীৰ শেষত প্ৰডাকশ্যন হৈ যাব এতিয়া ফ্লাৱাৰিং হৈছে গতিকে ভগৱানৰ ওপৰত আশা কৰিছোঁ আৰু এই ষ্ট্ৰবেৰীৰ যিটো খেতি ইয়াত কি ধৰণৰ পদ্ধতি আপুনি ব্যৱহাৰ কৰিছে আৰু ইয়াত খৰচ কিমানমান হয় পদ্ধতিটো ক'ব গ'লে এইটো গোটেইখিনি মই বিজ্ঞানসন্মত পদ্ধতিতে কৰিছোঁ কাৰণ ইয়াত মালচিং দিয়া আছে মালচিঙৰ তলত এইটো যিটো পানী যোগানৰ যিটো ড্ৰিপ ইৰিগেশ্যনৰ ড্ৰিপ পাইপ আছে ফিটিং আৰু ড্ৰিপ পাইপটো এই কাৰণেই দিয়া হৈছে কাৰণ যিখিনি আমাৰ জৈৱিক সাৰ বায়' ফাৰ্টিলাইজাৰ এতিয়া সেইখিনি দিয়াৰ কাৰণে আমাৰ খেতিয়কৰ সুবিধা হয় তেতিয়া সেই ড্ৰিপৰ জৰিয়তে পানীৰ লগতে বিভিন্ন ভিটামিন জৈৱ ভিটামিনবিলাক মানে বায়' ফাৰ্টিলাইজাৰবিলাক দিব পাৰি ইয়াতে কি ব্যৱহাৰ কৰা হৈছে এই যেতিয়া এই পুলিবিলাক মই দেখিবলৈ পাইছোঁ কি ব্যৱহাৰ ইয়াত ব্যৱহাৰ সাৰ বুলি কওঁতে আমাৰ যিখিনি জৈৱিক সাৰ
গোবৰ কেঁচু সাৰ ভাৰ্মি কম্পোষ্ট আৰু এই ভাৰ্মি কম্পোষ্টখিনি মোৰেই বন্ধু এজনে আমাৰ সৰভোগত বনাই আছে ধনজিৎ দাস তেওঁৰ পৰা মই আনিছিলোঁ 2 কুইণ্টেল আনিছিলোঁ আৰু 2 কুইণ্টেল আনি ইয়াত দিছোঁ আৰু 2 কুইণ্টেল ইতিমধ্যে তেওঁ কৈ থোৱা আছে সেইখিনি মই সময়ৰ অভাৱৰ কাৰণে মই আনিব পৰা নাই খুব সম্ভৱ 2 এদিনতে মই আনিম তেওঁৰ পৰা হয় এই লগতে আপুনি আৰু কিবা কিবি খেতি কৰি থকা বুলি মই শুনা পাইছিলোঁ বা গম পাই আছিলোঁ ইমান দিনে কি খেতি কৰি আছে আপুনি ষ্ট্ৰবেৰীৰ উপৰিও তাৰ মানে মোৰ ঘৰতে মোৰ যিখিনি আমাৰ থলুৱা যিখিনি গছ গছনিৰ ফলৰ যিখিনি গছ সেইখিনিৰো মই এটা পুলিবাৰী নাৰ্চাৰী টাইপত মানে এনে কিছুমান টাইমখিনি এনে থাকাত কৰি কেতিয়াবা সময় পালে এতিয়া নাৰ্চাৰীৰ কামত মই জড়িত কিছুমান আমাৰ থলুৱা ফল মূল ধৰক এতিয়া যিটো আমাৰ মধুৰিআম আম লেচু বা প্লাম বা কাজি নেমু এইখিনি মানে ই কৰোঁ আৰু এটা মানে কি হয় হাই ভেলু যিটো ক্ৰপ হয় ড্ৰেগন ফ্ৰুট এইবিলাক যে দেখিছে এইবিলাক ড্ৰেগন ফ্ৰুটৰ মানে কি পুলি হয় এইটো লগাবৰ কাৰণে মানে এতিয়া ৰেডি হৈছে এইটো ফেব্ৰুৱাৰী মাহত লগাব পাৰি আৰু এই পুলিটোৰ এটা বিশেষত্ব কি হৈছে এইটো পানী পালে এই পুলিটো মৰি যাব এইটো কি হয় মানে মৰুভূমি ডেজাৰ্টৰ টাইপৰ খেতি হয় ইয়াৰ কি হয় ফ্লাড হ'ব নালাগিব মানে বৰষুণ হ'লে বৰষুণৰ পানীটো ওলাই যাব লাগিব আৰু যদি এইটো বৰষুণৰ পানীত ডুবি থাকে কিন্তু এই ড্ৰেগন ফ্ৰুটটো নহ'ব এইটো সদায় মানে আপলেন হ'ব লাগে য'ত গতিকে আপোনাৰ যিটো পদ্ধতি বা যিখিনি খৰচ আমি আপোনাৰ পৰা জানিব পালোঁ যে চৰকাৰে যথেষ্ট ধৰণৰ সহায় কৰিছে আপোনাক হয় এইখিনি একচুৱেলি কি হয় মই যি 2017 চনত যিখিনি মোক দিছিলে তেতিয়াৰ পৰা মই আজি এই অঞ্চলটোত মই এই খেতিটো বাদ দিয়া নাই মই কৰি আছোঁ যৎপৰোনাস্তি চেষ্টাৰ ফলত আৰু বিভিন্ন চৰকাৰে বা বিভাগে কৃষি বিভাগে মোক যথেষ্ট সহায় কৰিছে যাৰ ফলত নেকি মই আজি ইয়াত একো বৰ্তমান কিনিব লগা হোৱা নাই কেঁচু সাৰখিনিৰ বাহিৰে এই যে দেখিছে মালচিং পেপাৰবিলাক এইটো আমাৰ বৰপেটা জিলা কৃষি বিভাগৰ পৰা দিছিলে আৰু এই ড্ৰিপ পাইপখিনি দিছিলে মোক আমাৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰ এই বৰপেটাৰ হাউলিৰ যিটো অৱস্থিত তাৰ পৰা দিছিলে ষ্ট্ৰবেৰীৰ এই খেতিখনত আপোনাক যথেষ্ট সহায় কৰিছে চৰকাৰে মই দেখিবলৈ পাইছোঁ ইয়াতে পানী যোগানৰো খুব ধুনীয়া এটা ব্যৱস্থা আছে এই ব্যৱস্থাটো চৰকাৰে কৰি দিছে নেকি হয় মানে মই যোৱা বৰ্ষত আমাৰ অসম চৰকাৰৰ যিটো জলসিঞ্চন বিভাগ আছে সেই জলসিঞ্চন বিভাগে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা বুলি এটা কেন্দ্ৰীয় এটা যিটো আঁচনি সেই আঁচনিটোত মোক এটা ডাঙৰ মানে ইলেক্ট্ৰিক বৰিং মই আবেদন জনাইছিলোঁ আৰু তেওঁলোকে মোক 2021 চনৰ জানুৱাৰী মাহত কৰি দিছিলে আৰু সেইটোৰ পৰা মই আজি মোৰ খেতি পথাৰত মই পানী উঠাই আছোঁ লগতে মই জিলা কৃষি বিভাগৰ পৰা যিটো 85% ৰাজসাহায্যত স্প্ৰিংলাৰ ইৰিগেশ্যন এইটো যে দেখিছে এইটো স্প্ৰিংলাৰ ইৰিগেশ্যন এইটো মই 1 হেক্টৰ মানে আবেদন জনাইছিলোঁ 85% ৰাজসাহায্যত আৰু আমি খেতিয়কে 15% দিব লাগে এইটো এটা মই 1 হেক্টৰৰ মই 6,000 টকাত এনেকুৱা 5টা স্প্ৰিংলাৰ আৰু এনেকুৱা এই যিবিলাক পাইপ দেখিছে HDP পাইপ যিটো কলা পাইপ এনেকুৱা 30ডাল দিছিলে এতিয়া মোৰ কি হয় আগত মই এইবিলাক নাথাকাতে কি হয় মই চেলো মেচিনেদি ডিজেলৰ চালিত পানীটো মানে বহুত খৰচ হৈছিল মানে কি হয় পানীটো এনে অপব্যয় হয় আৰু এইটোৰ ফলত কি হয় পানীটো মানে অপব্যয় নহয় যিখিনি সঠিক পানীখিনি খেতিত ব্যৱহাৰ হয় লগতে আমাৰ ইন্ধনটো ৰাহি হয় লগতে আমাৰ নিবনুৱাৰ এটা যিটো আমি খৰচ কৰোঁ এই কি কামলাৰ সেই কামলাৰ পইচাটো ৰাহি হয় আৰু এইটো মানে কি হয় য'তে পানীটোৰ প্ৰয়োজন হয় তাতে লৰাই ফুৰিব পাৰি এইটো মানে ফল্ডিং ছিষ্টেমৰ নিচিনা আৰু ইয়াত যিখিনি বস্তু আছে গোটেইখিনি তাৰ মানে চৰকাৰৰ যিখিনি বিভাগ কৃষি বিভাগৰ নামটো মই প্ৰথমতেই ল'ব লাগিব কাৰণ মোক বৰপেটা জিলা কৃষি বিভাগ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিখিনি মোক টেকনিকেল কাৰিকৰী যিখিনি জ্ঞান দিছে আৰু যিখিনি আমাৰ জিলা কৃষি বিভাগ বৰপেটাৰ এই গোটেইখিনি বস্তু মালচিং পেপাৰখিনি তেওঁলোকে মোক দিয়া এই ড্ৰিপ পাইপখিনি দিছিলে আমাক আমাৰ বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰত এতিয়া 2016 চনত দিছিলে মোক এইটো মালচিঙৰ এইখন মালচিং পেপাৰ হয় ইয়াত 2টা কালাৰ আছে মানে এটা ব্লেক এটা চিলভাৰ ইয়াত যিখিনি এই চিলভাৰ কালাৰটো হয় কি হয় যেতিয়া বেড বনাই ইয়াত ওপৰত হয় কিছুমান কীট পতংগ ইয়াত যিখিনি আমাৰ খেতিত অনিষ্টকাৰী থাকে ইয়াত কিছুমান এটা ফকাছ এটা ৰিফ্লেক্ট হয় সেই ৰিফ্লেক্টটোৰ কাৰণে তেতিয়া সেইখিনি বস্তু আঁতৰি যায়
আৰু এই কলাটো দিলে কি হয় কেতিয়াবা ঠাণ্ডাত যিখিনি আমাৰ হয় এইটো হিটটো ধৰি ৰাখে আমি জেনেৰেলি ষ্ট্ৰবেৰীৰ কাৰণে কি কৰোঁ চিলভাৰ কালাৰটো ওপৰত দিওঁ কিয় দিওঁ যিখিনি আমাৰ কীট পতংগখিনি যাতে ইয়াত এটা ফকাছ এটা হৈ পেলাই সূৰ্যৰ পোহৰত এতিয়া আঁতৰি যায় গুচি যায় আৰু ইয়াৰ মাজত কি কৰিব পাৰি হালধীয়া য়েলো ষ্ট্ৰিকি কাৰ্ড আছে মানে কিছুমান ইনচেক্ট কণ্ট্ৰলৰ কাৰণে এইটোও দিব পাৰি আৰু এইটোত এই পেপাৰখন হৈছে কি 30 মাইক্ৰনৰ হয় এইখন টানিলেও এনেকৈ মানে কৰিব নোৱাৰি আৰু এইখন যদি গৰু ছাগলীৰ পৰা বচাই মানে খোজ দিলে কি হয় ফুটা হৈ যায় সেইখিনিৰ পৰা যদি বচাই ৰাখিব পৰা যায় এইখন আৰামত 3-4 বাৰ ব্যৱহাৰ কৰিব পাৰি আৰু ইয়াত কি হয় এই পুলিখিনি যদি কোনোবা খেতিয়কে আনিব খোজে তেতিয়া বাহিৰৰ পৰা আনিব লগা হ'লে এইটো টিস্যু কালচাৰ পুলি হয় কিন্তু আমাৰ ইয়াতে আহি পোৱাতে 20 পৰা 25 টকা খৰচ হয় এটা পুলিত কিন্তু এইবাৰো মোক আমাৰ বৰপেটা জিলা কৃষি বিভাগৰ পৰাই মোক এই পুলিখিনি যোগান ধৰিছে তেওঁলোকে কিন্তু মোৰ এইবাৰ আশা আছিল কি মই 1 বিঘা কৰিম বুলি কিন্তু পুলি কম হোৱাৰ কাৰণে মোক 2000 পুলি দিলে আৰু যিয়ে নহওক সকলোৱে আমি মিলিজুলি আমাৰ নিচিনা খেতিয়ক আৰু আছে তেওঁলোকো কৰিব লাগিব যদি মোকে যদি গোটেই পুলিখিনি বিচাৰোঁ তেতিয়া এটা বেয়া কথা আৰু ইতিমধ্যে মোৰ যিখিনি আশে পাশে থকা বন্ধু বৰ্গ তেওঁলোককো এটা অনুপ্ৰাণিত কৰি আছোঁ যে এইটো খেতি কৰক এইটো এটা হাই ভেলু ক্ৰপ খেতি ইয়াৰ মূল্য যথেষ্ট আছে আৰু এইটো বহুত মানুহৰ মাজত এটা সমাদৰ লাভ কৰিছে যদি ব্যৱসায়িক ভিত্তিত আমি চাওঁ এই ষ্ট্ৰবেৰীৰ বৰ্তমান মানে কেনেকুৱা কেজি কিমান দামত বিক্ৰী হয় এতিয়াতো মই যিখিনি মই 2017ৰ পৰা মই কৰি পেলাই আজি ধৰ 2021 আজি উৎপন্ন হোৱা নাই আৰু জানুৱাৰীৰ লাষ্টত হ'ব কিন্তু মই ইয়াৰ আগতে আমাৰ বৰপেটা ৰোডৰ যিজন ফলৰ দোকানী মানে লক্ষ্মণ সাহা বুলি কয় তেওঁৰ দোকানত মই দি দিওঁ আৰু বেলেগত মানে কোনোবা লাগিলে অৰ্ডাৰ হিচাপত যায় তেওঁক মই 300 টকা কিলোত দি দিওঁ আৰু প্ৰত্যেক মানে 250 গ্ৰামৰ কণ্টেইনাৰ বক্স আছে তাত পেকেজিং কৰি পেলাই তেনেকৈ মই দি দিওঁ আৰু তেওঁৰ দোকানৰ পৰা বিভিন্ন যাৰ মানে এটা দৰকাৰ হয় তেওঁলোকে লৈ যায় এই ষ্ট্ৰবেৰী খেতিৰ কাৰণে নিৰ্দিষ্ট আপোনাৰ উইণ্টাৰ ছিজনটো যথেষ্ট উইণ্টাৰ ছিজন লাগিব আৰু চাহিদাটো যদি আমি থুলমূলকৈ আপোনাৰ পৰা জানিব বিচাৰিম যে চাহিদা কেনেকুৱা এইটো খেতিটো হয় কি হয় আমাৰ অসমত একচুৱেলি উইণ্টাৰ ছিজনত মানে শীতকালীন খেতি হয় মানে এইটো টেম্পাৰেচাৰটো কি হয় 30ৰ তলত থাকিব লাগে আৰু তেতিয়া কি হয় ফলটো লাগি থাকিব আৰু 30ৰ ওপৰ হ'লে কি হয় তেতিয়া ফলটো কমি যাব ফুল কমিব তেতিয়া ৰানাৰ বাহিৰ হয় মানে মে-জুন মাহত তেনেকুৱা মই আমাৰ দৰ্শকসকলক এটা কথা জনাব বিচাৰোঁ যে তেখেতে খুব কষ্টৰ ফলত এই খেতিখন আপুনি দেখিবলৈ পাইছে যে লগাইছে আৰু ইয়াৰ পিছত তেওঁৰ ভৱিষ্যতৰো পৰিকল্পনা আছে প্ৰায় 1 বিঘা মাটিতে এই খেতি কৰিব কোনোবা যদি আগ্ৰহী আমাৰ যদি কোনো যুৱক যুৱতীয়ে তেওঁৰ পৰা কোনো পৰামৰ্শ ল'ব বিচাৰে এই খেতিটো লৈ তেওঁলোকে আমাক যোগাযোগ কৰিব পাৰিব নাইবা আমি তেখেতৰ মোবাইল নাম্বাৰ আমাৰ ভিডিঅ'ৰ লিংকত দি দিম আপোনালোকে যোগাযোগ কৰিব পাৰিব আজি দৃষ্টিকোণৰ এই জীৱন নামৰ এপিছডটিত আপোনালোকক মই প্ৰফুল্ল কুমাৰ দাস ডাঙৰীয়াৰ এখন ফাৰ্ম দেখুৱালোঁ য'ত ষ্ট্ৰবেৰী আছে আৰু বিভিন্ন ধৰণৰ ড্ৰেগন ফ্ৰুইটৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ফল মূল তেওঁ ৰোপণ কৰিছে এটা কথা আমি ক'ব বিচাৰোঁ যে যদি আমি আগ্ৰহ কৰোঁ তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ কাম কৰি যাব পাৰিম আৰু তাৰে এটা জ্বলন্ত উদাহৰণ হৈছে আমাৰ প্ৰফুল্ল কুমাৰ দাস ডাঙৰীয়া মই অনুৰোধ কৰিছোঁ যাতে যিসকলে এতিয়াও কিবা এটা কৰিম বুলি ৰৈ আছে তেওঁলোকে চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰি এওঁৰ দৰে এই ষ্ট্ৰবেৰী খেতিখন যেনেকৈ তেওঁ কৰিছে বিভিন্ন ধৰণৰ আঁচনি আছে তেনেধৰণৰ আঁচনিত তেওঁলোকে লাভান্বিত হোৱাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰক আৰু কিবা যদি সহায় লাগে আমাক আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু প্ৰফুল্ল কুমাৰ দাস ডাঙৰীয়াকো আপোনালোকে যোগাযোগ কৰিব পাৰিব মই তেখেতৰ নম্বৰটো ইতিমধ্যে মই কৈছোঁ যে মই লিংকত দি দিম আৰু ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব তেওঁৰ নাম্বাৰটো মই ডিছপ্লে কৰি থৈছোঁ গতিকে আপোনালোকৰ আশীৰ্বাদ বিচাৰি আৰু মই তেখেতকো যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানটোত কিছু সময় তেওঁৰ ব্যস্ততাপূৰ্ণ সময় আমাক দিয়াৰ কাৰণে ইয়াকে কৈ আজি মই ভিডিঅ'টি সামৰণি মাৰিছোঁ ধন্যবাদ